মানে ডান্স চুকুৰালি কথাবোৰ কিয় আপুনি এনেকে কথা মোৰ লগত নহয় আপোনাৰ লগত নহয় যদি মন্টু মহোদয় কাৰ লগত আপুনি এইটো চুকুৰালি নে কুকুৰালি তেওঁৰ লগত ফটো পোষ্ট দিবৰ কাৰণে তেওঁক আপুনি কৈছে ভালকৈ চাই থাক নাই এইফালে লাইট আছে নে আরে তোক মই এটা ধুনীয়া ফটো উঠাই আছো উঠছোন তোৰ বহুত জায়গাত কাম দিব এইফালে যা আপুনি এটা দৌৰে আরে পিছলৈকে যা না এতিয়া আছা আৰু এনেকৈ কুকুৰালিক জনপ্ৰিয়তা কৰি সংবাদ গোষ্ঠীসকলে একাংশ সংবাদে মানে কি সাংবাদিক প্ৰায় আৰু গোটেইকেইটা টিভি চেনেলে হওক বা কিবা চেনেলে গোটেইকেইটা সমূহ তেওঁৰ আগত মাইকটো দি তেওঁক জনপ্ৰিয়তা অলপ বৃদ্ধি কৰি দিছে আৰু দুদিন পিছত সেই মাথা নহয় মুণ্ড নহয় মানুহজনে MP খেলাব বিধায়ক পদ খেলাব কিবা খেলাব সেনেকে তেওঁ জিকি যাব আৰু আমাৰ জনতা কি হ'ব জনতা ভোগত পৰিব দুখত পৰিব সেইজন মাথা নহয় মুণ্ড নহওক ইমান জনপ্ৰিয়তা কৰি আমাৰ সংবাদ গোষ্ঠীসকলে আমাৰ তেওঁক জনপ্ৰিয়তা কৰিছে কুকুৰালিক সংবাদ গোষ্ঠীসকলে জনপ্ৰিয়তা কৰিছে আৰু লাষ্টত তেওঁৰ সেই জনপ্ৰিয়তাই মানে কি MP ইলেকশ্যন কিবা ইলেকশ্যন বিধায়ক ইলেকশ্যন খেলাৰ পিছত তেওঁলোকে নিজৰ সমষ্টিটো কেনেকৈ চাব এই কুকুৰালিৰ দৰে ব্যক্তিয়ে আমাৰ সংবাদ মাধ্যমসকলে সংবাদ গোষ্ঠীসকলে কুকুৰালিৰ দৰে ব্যক্তিৰ মুখত মাইকডাল আগবঢ়াই দিয়ে কিন্তু নামনি অসমৰ এক নম্বৰ জ্বলন্ত সমস্যা এটা হৈছে এই টোলগেটটোৰ কাৰণে প্ৰতিদিনে এনেকুৱা ধৰণৰ জামবিলাক হৈ থাকে চাওকচোন এনেকুৱা প্ৰতিদিনে নামনি অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে এনেকুৱা জামত ভুগিব লগা হয় কষ্টত ভুগিব লগা হয় সময়ত বস্তু গৈ নাপায় সময়ত মেডিকেল হস্পিটেল গৈ নাপায় কিন্তু এইবিলাকত সংবাদসকলে চকু মেলি চাব নোৱাৰে এই সংবাদ গোষ্ঠীসকলে এইবিলাক বাতৰি পৰিৱেশন কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ পকেটত হাজাৰ হাজাৰ সমসমীয়া নোট সোমায় সেইকাৰণে তেওঁলোকে এইবিলাক বাতৰি পৰিৱেশন নকৰে কিন্তু কুকুৰালিৰ দৰে সেই মাথা নহয় মুণ্ডে নহয় ব্যক্তিজনৰ বাতৰি পৰিৱেশন কৰিবলৈ তেওঁলোক আগ্ৰহ হৈ থাকে ডাঙৰ মন্ত্ৰী এজনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগতে বাৰে সুধি আছে মুঠ খাই হওক কিবা কৰি হওক কুকুৰালিৰ কথা সুধি আছে কুকুৰালিৰ ডেন্সৰ কথা সুধি আছে কিন্তু সেইবিলাক সাংবাদিকে কিন্তু জনতাৰ কাৰণে সাংবাদিক নহয় তেওঁলোক হৈছে কেইজনমান মূৰ্খ মানুহৰ কাৰণে মূৰ্খ মানুহৰ আগত মাইকটো আগবঢ়াই দিয়া সাংবাদিক ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব ৰোষ্ট ভিডিঅ' নহয় এইটো মানে কি খুবত ক'ব লগা এটা ভিডিঅ' কুকুৰালিৰ দৰে ব্যক্তিক মাইক আগবঢ়াই দিয়ে আৰু আমাৰ নামনি অসমৰ জনতাই মানে কি অসম টোলগেটটোৰ কাৰণে কি দৰকাৰ আছিল এই বালডাল বনাবাক লাগে এই টোলগেটডাল বনাবাক লাগে কি বাল আছিল একোতো নাছিল বনাবাক লাগি বিন্দাছ আহি থাকছো যাই আছো তাতে আৰু চৰকাৰে পইচা দা আহিলে ভাল আৰু কৈ থাকি এইগিলাখান লাভ নাই গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব মোৰ চেনেলত যদি কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰতিদিনে এনেধৰণৰ মানে কি লাগা কথা মানে কি একদম জাগাত দিওঁ মই কথাগিলা এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা ঘণ্টা বটনটো দবাই দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ ধন্যবাদ।